हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आज आम अहम जातीय विद्यालय क्लास 7 चैप्टार 1 अखंड संख्या अनुशीलनी 1 एर क्वेश्चन नम्बर 1 और 2 तो समाधान करिम। যদি তোমালোকৰ এতিয়ালৈকে ম্যাথছ টাফ লাগি আছে, এতিয়াৰ পৰা ম্যাথছ তোমালোকৰ ফেভাৰিট সাবজেক্ট হৈ যাব। সো কোৱেশ্চন নম্বৰ 1 টু কি কৈছে, মান নিৰ্ণয় কৰা। সো এইখিনি কৰিবলৈ হলে আমাৰ এইটো চেপ্টাৰ ৰিলেটেড কিছুমান বেসিক নলেজ, যেনেকৈ চেপ্টাৰটোৰ নাম হৈছে অখণ্ড সংখ্যা। অখণ্ড সংখ্যা আমাৰ জানিব লাগিব। সো অখণ্ড সংখ্যা জনাৰ আগত আমাৰ স্বাভাৱিক সংখ্যা কি, পূৰ্ণ সংখ্যা কি, ঋণাত্মক সংখ্যা কি, ধনাত্মক সংখ্যা এইকেইটা আমি বুজিম। চোৱা, প্ৰথমে আমাৰ জানিব লাগিব স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা মানে কি? স্বাভাৱিক সংখ্যা, স্বাভাৱিক সংখ্যা মানে যিবোৰ সংখ্যা আমি গণনাৰ বাবে ব্যৱহাৰ কৰোঁ। আমি যিবোৰ সংখ্যা গণনাৰ বাবে ব্যৱহাৰ কৰোঁ, চোৱা 1 2 3 4 5 এইবিলাকক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। এতিয়া তোমাক যদি কুৱেশ্যন কৰে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি, দ্যাট ইজ 1। আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো, আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা নাই, মানে যেটো আমি নিৰ্ণয় কৰিব নোৱাৰি। আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা সুধিলে সেইটো আমি নিৰ্ণয় কৰিব নোৱাৰি বা সেইটো নাই। তেতিয়া চোৱা, তাৰ পিছত আহিব পূৰ্ণ সংখ্যা। চোৱা, পূৰ্ণ সংখ্যা মানে কি? পূৰ্ণ সংখ্যা, চোৱা স্বাভাৱিক সংখ্যাৰ লগত শূন্য এটা লগাই দিলে সেইটো হৈ যাব পূৰ্ণ সংখ্যা। সো আমি যদি এনেকৈ লিখো 0 1 2 3 4 5 ডট 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 গৈ থাকিব, মানে স্বাভাৱিক সংখ্যাৰ লগত শূন্য এটা লগাই দিলে এইটো হৈ যায় পূৰ্ণ সংখ্যা। গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? 0। আৰু আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো নিৰ্ণয় কৰিব নোৱাৰো, যেটো নাই। সো এতিয়া আহিব আমাৰ ঋণাত্মক সংখ্যা। ঋণাত্মক সংখ্যা মানে কি? সো ঋণাত্মক সংখ্যা মানে কি? ঋণাত্মক সংখ্যা মানে যিবোৰ সংখ্যাৰ আগত মাইনাছ চিন থাকে, যেনেকৈ -1 -2 -3 -4 -5 এইবিলাক হৈছে ঋণাত্মক সংখ্যা, ডট 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 গৈ থাকিব। তাৰপিছত আহিব ধনাত্মক সংখ্যা। চোৱা, ধনাত্মক সংখ্যা মানে কি? ঋণাত্মক সংখ্যাৰ আগত মাইনাছ চিন থাকে আৰু ধনাত্মক সংখ্যাৰ আগত প্লাছ চিন থাকে। চোৱা, +1 +2 +3 +4 +5 এইবিলাকক কোৱা হয় ধনাত্মক সংখ্যা। এতিয়া চোৱা, ধনাত্মক সংখ্যাৰ আগত প্লাছ চিন থাকে, গতিকে কোনো সংখ্যাৰ আগত প্লাছ চিন থাকিলে সেই প্লাছ চিনটো নিদিলেও প্লাছ চিন থকা বুলিয়েই বুজায়। এতিয়া চোৱা, 1ৰ আগত প্লাছ চিন আছে, এই প্লাছ চিনটো যদি আমি মচি দিওঁ, একো চিন নাই, মানে 1ৰ আগত প্লাছ চিনেই আছে। এজ ইট ইজ 2ৰ আগত প্লাছ আছে, আমি প্লাছটো মচি দিলেও প্লাছ থকা বুলিয়েই বুজায়। সেইকাৰণে কোনো সংখ্যাৰ আগত প্লাছ চিন থাকিলে এইটো নিদিলেও মানে প্লাছ চিন থকা বুলিয়েই বুজায়। গতিকে আমি ধনাত্মক সংখ্যাবোৰ +1 +2 +3 এনেকৈ লিখিব নালাগে, ডাইৰেক্ট 1 2 3 4 5 6 এনেকৈ গৈ থাকিব। গতিকে স্বাভাৱিক সংখ্যাই মানে ধনাত্মক সংখ্যা। চোৱা, তাৰপিছত এতিয়া আহিব আমাৰ অখণ্ড সংখ্যা। চোৱা, অখণ্ড সংখ্যা মানে কি? অখণ্ড সংখ্যা, অখণ্ড সংখ্যা, চোৱা অখণ্ড সংখ্যা মানে কি? তো ভালকৈ বুজি লোৱা। মই মাজত শূন্য লিখিলোঁ আৰু এইফালে ধনাত্মক সংখ্যাবোৰ লিখিম 1 2 3 4 এনেকৈ ডট ডট গৈ থাকিব। আৰু এইফালে ঋণাত্মক সংখ্যাবোৰ লিখিম -1 -2 -3 -4 এনেকৈ ডট ডট গৈ থাকিব। গতিকে অখণ্ড সংখ্যাৰ ডেফিনেশ্যনটো আমি কেনেকৈ দিম? চ' শূন্যক লৈ এইকেইটা কি? এইকেইটা ধনাত্মক সংখ্যা আৰু এইকেইটা ঋণাত্মক সংখ্যা। গতিকে অখণ্ড সংখ্যাৰ ডেফিনেশ্যনটো আমি কেনেকৈ দিম? শূন্যক লৈ ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। লিখি লোৱা, শূন্যক লৈ ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। চ' মই লিখি দিছোঁ। চ' অখণ্ড সংখ্যা মানে শূন্যক লৈ ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। অখণ্ড সংখ্যা বুলি কোৱা হয়। গতিকে এইখিনিলৈকে বুজি পাইছা? চ' আকৌ এবাৰ বুজাই দি আছোঁ। স্বাভাৱিক সংখ্যা যিবোৰ সংখ্যা আমি গণনাৰ বাবে ব্যৱহাৰ কৰোঁ 1 2 3 4 5 এইবিলাক স্বাভাৱিক সংখ্যা।
পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাৰ লগত শূন্য এটা লগাই দিলে এইটো হৈ গ'ল পূৰ্ণ সংখ্যা যেতিয়া ঋণাত্মক সংখ্যা যিবোৰ সংখ্যাৰ আগত মাইনাছ চিন থাকে ধনাত্মক সংখ্যা যিবোৰ সংখ্যাৰ আগত প্লাছ চিন থাকে গতিকে প্লাছ চিনটো নিদিলেও প্লাছ চিন থকা বুলিয়ে বুজায় সেইকাৰণে আমি প্লাছ নিদিওঁ সো অখণ্ড সংখ্যা মানে কি শূন্যক লৈ এই ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয় এইখিনি নোট কৰি লোৱা এতিয়া সো আমি এইখিনি সমাধান কৰিম সো এইখিনি সমাধান কৰাৰ আগতে মই কেইটামান উদাহৰণ ল'ম এই উদাহৰণখিনি যদি তোমালোকে ভালকে বুজি পোৱা এইখিনি নিজেই কৰিব পাৰিবা চোৱা এক্সাম্পল চোৱা ধৰা ইয়াত আছে 2 + 5 2 নম্বৰ আছে ধৰা -2 -5 3 নম্বৰ আছে ধৰা 3 নম্বৰ ধৰা -2 + 5 4 নম্বৰ আছে ধৰা 2 - 5 এতিয়া চোৱা এইখিনি কৰাৰ আগতে আমাৰ এটা কথা মোস্ট ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব লাগিব চোৱা একে চিন থাকিলে আমি যোগ কৰিম একে চিন থাকিলে যোগ আৰু বেলেগ চিন থাকিলে বিয়োগ কৰিম চোৱা এই 2ৰ আগত কি চিন আছে 2ৰ আগত একো চিন নাই মানে কি চিন আছে প্লাছ চিন আছে 5ৰ আগত প্লাছ চিন আছে গতিকে চিন দুটা একে আছে একে চিন থাকিলে আমি যোগ কৰিম চোৱা 2 + 5 কিমান হয় 7 তাৰ পিছত ইয়াত চিন কোনটো আহিব যিটো চিন আছিল সেইটো চিন প্লাছ চিনটো আহিব কিন্তু কোনো এটা সংখ্যাৰ আগত প্লাছ চিন নাথাকিলেও প্লাছ থকা বুলিয়ে বুজায় গতিকে এইটো আমি প্লাছ মচি দিব পাৰোঁ প্লাছ মচি দিলেও এইটো চিনৰ আগত প্লাছ থকা বুলিয়ে বুজাই আছে এইটো চোৱা -2 -5 2ৰ আগত মাইনাছ আছে 5ৰ আগতো মাইনাছ আছে চিন দুটা একে আছে একে চিন থাকিলে আমি যোগ কৰিম চোৱা 2 + 5 কিমান হয় 7 এতিয়া ইয়াৰ আগত কোনটো চিন আহিব যিটো চিন একে আছিল সেইটো আহিব -টো আহি যাব চোৱা একে চিন থাকিলে আমি যোগ কৰিম এতিয়া চোৱা 3 নম্বৰটো 2ৰ আগত মাইনাছ আছে 5ৰ আগত প্লাছ আছে বেলেগ চিন আছে বেলেগ চিন থাকিলে আমি বিয়োগ কৰিম এতিয়া কোনটোৰ পৰা বিয়োগ কৰিম চোৱা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব যদি চিনটো বেলেগ থাকে 2ৰ আগত মাইনাছ 5ৰ আগত প্লাছ বেলেগ চিন থাকিলে বিয়োগ কৰিব লাগে গতিকে কোনটোৰ পৰা বিয়োগ কৰিম ডাঙৰটোৰ পৰা সৰুটো 5ৰ পৰা 2 বিয়োগ কৰিলে কিমান হয় 3 এতিয়া ইয়াত কোনটো চিন আহিব চোৱা ডাঙৰটোৰ আগত যিটো চিন থাকিব সেইটো চিন আহিব 5ৰ আগত প্লাছ আছে ইয়াত প্লাছ চিন আহিব কিন্তু প্লাছ চিনটো আমি নিদিওঁ কাৰণ কোনো সংখ্যাৰ আগত প্লাছ চিন নিদিলেও প্লাছ থকা বুলিয়েই বুজায় অলপ আগত পঢ়িছোঁ আমি ধনাত্মক সংখ্যা চোৱা এইটোত চোৱা 2ৰ আগত প্লাছ চিন আছে একো নাই মানে প্লাছ চিন আছে 5ৰ আগত মাইনাছ বেলেগ চিন আছে বেলেগ চিন থাকিলে আমি বিয়োগ কৰিম কোনটোৰ পৰা বিয়োগ কৰিম চোৱা ডাঙৰটোৰ পৰা সৰুটো 5 - 2 কিমান হয় 3 ইয়াত কোনটো চিন আহিব ডাঙৰটোৰ আগত যিটো চিন আছে সেইটো চিন আহিব 5ৰ আগত মাইনাছ আছে মাইনাছ চিন আহিব গতিকে এইখিনি নোট কৰি লোৱা এতিয়া আমি এইখিনি কৰিম চোৱা এইখিনি নোট কৰি লোৱা এতিয়া চোৱা 1 নম্বৰটোত কি আছে 1 নম্বৰটোত আছে সলিউশন চোৱা 17 + -9 সো যেতিয়া দুটা চিন এক লগত থাকিব তেতিয়া ব্ৰেকেট থাকিব সো ইয়াত প্লাছ আৰু মাইনাছ একেলগে দুটা চিন আছে সেইকাৰণে ইয়াত ব্ৰেকেট আছে ইয়াত এইটো অংক কৰিবলৈ হ'লে প্ৰথমে আমাৰ ব্ৰেকেটটো ওপেন কৰিব লাগিব ইয়াত 17 আছে লিখিলোঁ সো দুটা চিন এক লগত আছে এটা চিন কৰিব লাগিব প্লাছে মাইনাছে -9 মনত ৰাখিবা প্লাছে প্লাছে প্লাছ প্লাছে মাইনাছে মাইনাছ মাইনাছে প্লাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ ইয়াত চোৱা প্লাছে মাইনাছে মাইনাছ এতিয়া কোৱা ইয়াত দুটা চিন বেলেগ আছে চোৱা 17ৰ আগত প্লাছ আছে 9ৰ আগত মাইনাছ আছে বেলেগ চিন থাকিলে আমি বিয়োগ কৰিম কোনটোৰ পৰা বিয়োগ কৰিম ডাঙৰটোৰ পৰা সৰুটো 17 - 9 কিমান হয় 8 এতিয়া ইয়াত কোনটো চিন আহিব ডাঙৰটোৰ আগত যিটো চিন আছে সেইটো চিন আহিব প্লাছ আছে প্লাছ চিনটো দিব নালাগে চোৱা 2 নম্বৰ কি আছে 2 নম্বৰ সলিউশন -25 + 13 সো এইটোতো বেলেগ চিন আছে বেলেগ চিন থাকিলে কি কৰিবা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা চোৱা মাইনাছ আছে ইয়াত প্লাছ আছে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়া 25ৰ পৰা 13 মাইনাছ কৰিলে কিমান হয় চোৱা 5 - 3 2 2 - 1 1 12 গতিকে ইয়াত কোনটো চিন আহিব ডাঙৰটোৰ আগত যিটো চিন আছে সেইটো চিন আহিব 25ৰ আগত মাইনাছ আছে মাইনাছ চিন আহিব চোৱা 3 নম্বৰ চোৱা কি আছে 3 নম্বৰ আছে -8 + -19 প্ৰথমে আমাৰ কি কৰিব লাগিব ব্ৰেকেট থাকিলে ব্ৰেকেটটো ওপেন কৰিব লাগিব -8 সো দুটা চিন আছে এটা চিন কৰিব লাগিব প্লাছে মাইনাছে মাইনাছ প্লাছে মাইনাছে মাইনাছ লিখি দিছোঁ চোৱা -19 এতিয়া ইয়াত চোৱা দুটা চিন একে আছে একে চিন থাকিলে যোগ কৰিব লাগিব দুটা চিন তিনিটা চিন একে চিন থাকিলে আমি যোগ কৰিম চোৱা -8 - 19 একে আছে আমি যোগ কৰি দিম চোৱা 19ৰ লগত 8 যোগ কৰিলে কিমান হ'ব 27 ইয়াত কোনটো চিন আহিব যিটো চিন একে আছিল মাইনাছ চিন একে আছিল মাইনাছ চিনটো আহিব প্লাছ চিন একে থাকিলে প্লাছ চিনটো আহিব এতিয়া চোৱা 4 নম্বৰটো
4 নম্বৰটোত কি আছে 4 নম্বৰটোত -36 + 42 -36 + 42 গতিকে -36 + 42 ব্ৰেকেটটো জাষ্ট উঠি যাব ইয়াত সো ইয়াত চোৱা এটো তোমালোকে নিজে কৰিবা এটো কমেন্ট কৰিবা সো এটা প্লাছৰ এটা মাইনাছৰ বেলেগ বেলেগ চিন ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা যিমান হয় তাৰ পিছত ডাঙৰটোৰ আগত যেটো চিন আছে হেতু চিন বহিব প্লাস চিন থাকিলে নিদিলেও হয় সো এতিয়া চোৱা 5 নম্বৰটো চোৱা 5 নম্বৰটো ইয়াত কৰি দি আছো চোৱা 5 নম্বৰ কিমান আছে 63 + -29 গতিকে 63 ব্ৰেকেট ওপেন কৰিব লাগিব মানে দুটা চিন আছে এটা চিন কৰিব লাগিব প্লাসে মাইনাসে -29 এতিয়া চোৱা এটা প্লাছৰ এটা মাইনাছৰ বেলেগ চিন বিয়োগ কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়া চোৱা 63 ৰ পৰা 29 মাইনাস কৰিব লাগে 13 ৰ পৰা 9 গলে কিমান হয় 4 5 ৰ পৰা 2 গলে 3 34 ইয়াৰ आंसर হ'ব 34 কোনটো চিন হ'ব ইয়াত ডাঙৰটোৰ আগত প্লাস চিন আছে একো নাই মানে প্লাস চিন আছে গতিকে প্লাস চিন হ'ব প্লাস চিনটো দিব নালাগে চোৱা 6 নম্বৰটো চোৱা 6 নম্বৰ আছে 6 নম্বৰ -38 সো তোমালোকৰ যদি ভাল লাগি আছে ভিডিওটো লাইক কমেন্ট আৰু ফ্ৰেণ্ডছৰ সৈতে শেয়াৰ কৰি দিবা চোৱা -38 + -42 সো এত কি কৰিবা প্ৰথমে ব্ৰেকেটটো ওপেন কৰিবা -38 প্লাসে মাইনাসে 38 82 প্লাসে মাইনাসে -42 ইয়াত চোৱা দুটা চিন একে আছে যোগ কৰি দিয়া যোগ কৰিলে কিমান হয় চোৱা 42 ৰ লগত 38 যোগ কৰা 10 8 80 হ'ব ইয়াত 80 হ'ব চোৱা দুটা চিন একে আছিল একে চিন দুটা তিনিটা চাৰিটা থাকিলে হ'ল চোৱা দুটা আছে দুটা থাকিলে তিনিটা যোগ কৰিবা চাৰিটা থাকিলে চাৰিটা যোগ কৰিবা কিন্তু তাৰ পিছত ইয়াত দুটা চিন একে আছে আমি যোগ কৰিলো চিনটো যেটো একে আছিল হেতু চিনে আহিব মাইনাস গতিকে এইখিনি নোট কৰি লোৱা এতিয়া চোৱা 2 নম্বৰটোত কি কৈছে 2 নম্বৰটোত কৈছে তলৰ অখণ্ড সংখ্যাবোৰৰ যোগফল উলিওৱা এইটো আমাৰ এটা স্টেপ বেছিকে কৰিব লাগিব মানে এটা স্টেপ কৰি দিয়া নাই চোৱা 1 নম্বৰটো চোৱা কি কৈছে যোগফল উলিয়াব দিছে অখণ্ড সংখ্যাবোৰৰ যোগফল উলিওৱা সো 263 আৰু 146 এই দুটাৰ যোগফল উলিয়াব দিছে গতিকে এবাৰ যোগ কৰিব লাগিব সো 263 লিখিলো যোগফল কৈছে হেই কাৰণে আমি ইয়াত যোগ দি এইটো সংখ্যা লিখিম 146 সো এজ ইট ইজ আগৰটো নিচিনা হৈ গল দুটা সেম চিন আছে ইয়াৰ আগত প্লাস আমি প্লাস কৰি দিম 146 ৰ লগত 263 প্লাস কৰি দিবা কিমান হয় 146 263 সো প্লাস কৰিলে কিমান হয় 9 0 2 1 3 1 4 এটোৰ आंसर হ'ব 409 হৈ গল এটো সো 2 নম্বৰ চোৱা কি কৈছে 2 নম্বৰ কৈছে 315 ৰ লগত -265 যোগ কৰিব দিছে যোগফল উলিয়াব দিছে আমাৰ যোগ কৰিব লাগিব মানে 315 লিখিলো এইটোৰ লগত আমাৰ এইটো যোগ কৰিব লাগিব -215 -265 এইটো যোগ কৰিব দিছে গতিকে আমাৰ যোগটো নিজে দিব লাগিব যোগ কৰিব দিছে এই কাৰণে আমি যোগ দিম -265 যোগ কৰিব দিছে গতিকে ইয়াত আমি -265 লিখিব লাগিব সো আগত যেটো চিন থাকিব হেতু চিন দিব লাগিব মাইনাস থাকিলে দিব লাগিব প্লাস থাকিলে তো নিদিলেও হয় গতিকে -265 যোগ কৰিব দিছে আমাক যোগ কৰিব দিছে সেই কাৰণে যোগ দিলু কি যোগ কৰিব দিছে -265 গতিকে ইয়াত কি কৰিবা চোৱা দুটা চিন এক লগত আহি গল এতিয়া আমি ইয়াত ব্ৰেকেট দি দিম এতিয়া কৰা চোৱা 315 ব্ৰেকেটটো ওপেন কৰিব লাগিব প্লাসে মাইনাসে -265 এতিয়া ইয়াত চোৱা এটা প্লাস এটা মাইনাস বেলেগ চিন বিয়োগ কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম 315 ৰ পৰা 265 বিয়োগ কৰি দিম চোৱা কি হয় 0 11 ৰ পৰা 6 গলে 5 ইয়াত আছে 2 ৰ পৰা 2 গলে 0 গতিকে এইটোৰ आंसर হ'ব 50 চোৱা ডাঙৰটোৰ আগত কোনটো চিন আছিল প্লাস চিন আছিল গতিকে ইয়াত প্লাস চিন হ'ব প্লাস চিনটো দিব নালাগে সো 3 নম্বৰ কি আছে 3 নম্বৰ আছে 3 নম্বৰ -219 ৰ লগত 300 যোগ কৰিব লাগে গতিকে -219 লিখিম তাৰ লগত কি যোগ কৰিম আমি 300 তে সো আমি ইয়াত কি কৰিম সো এটা মাইনাসৰ এটা প্লাসৰ বেলেগ চিন ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা 300 ৰ পৰা 219 মাইনাস কৰা 10 ৰ পৰা 9 গলে 1 ইয়াত আছে 9 9 ৰ পৰা 1 গলে 8 গতিকে 2 ৰ পৰা 2 গলে 0 এটোৰ आंसर হ'ব 81 তে ডাঙৰটোৰ আগত প্লাস চিন আছিল প্লাস চিন হ'ব প্লাস চিনটো দিব নালাগে চোৱা 4 নম্বৰ চোৱা 4 নম্বৰ কি আছে যোগ কৰিব দিছে
-1 -157 এর লগত যোগ ইয়াত কৈছে যোগ ফল উলিওৱা গতিকে আমি যোগ দিম কি যোগ কৰিব দিছে -157 এর লগত -385 এইটো এই গুটেইখিনি লিখিব লাগিব -385 এতিয়া ইয়াত চোৱা দুটা চিন একেলগত আছে আমি ব্ৰেকেট দিব লাগিব এতিয়া আমি এটো কৰিবলৈ হলে প্ৰথমে ব্ৰেকেটটো ওপেন কৰিব লাগিব -157 যি আছে তাকেই লিখিলো ইয়াত দুটা চিন একলগত আছে এটা চিন কৰিব লাগিব প্লাসে মাইনাসে -385 ইয়াত চোৱা একে চিন যোগ কৰিম 157 এর লগত 385 যোগ কৰি দিয়া চোৱা কিমান হয় 7 + 5 12 8 + 5 13 আৰু 7 একে 14 7 এক থাকিব এতিয়া চোৱা 3 একে 4 7 একে 5 542 এটোৰ आंसर হ'ব 542 এতিয়া চোৱা দুটা একে চিন আছিল তাৰ আগত চিনটো একে চিন থাকিলে যেটো চিন একে আছিল হেতু আহিব মাইনাস থাকিলে -2 দিব লাগিব প্লাস থাকিলে নিদিলেও হয় বুজি পাইছা তে এটোৰ आंसर হ'ব -542 এতিয়া চোৱা 5 নম্বৰটো চোৱা 5 নম্বৰটো কৈছে -424 এর লগত এইটো যোগ কৰিব দিছে গতিকে -424 লিখিলো প্লাস যোগ কৰিলো 346 কি কৰিবা এটা মাইনাস আর এটা প্লাসৰ বেলেগ আছে বিয়োগ কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম সো ডাঙৰ সংখ্যাটো আছে 424 কত লিখো চোৱা 424 -346 মাইনাস কৰি দিয়া সো 14 পৰা 6 গলে 8 11 পৰা 4 গলে 7 3 পৰা 3 গলে 0 গতিকে এটোৰ आंसर হ'ব 78 ডাঙৰটোৰ আগত মাইনাস আছিল মাইনাস চিন হ'ব এটো তোমালোকে নিজে কৰিবা একদম ইজি যদি ভিডিওটো ভাল লাগিছে তোমালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা আৰু নেক্সট ভিডিওটোৰ কাৰণে তোমালোকে কমেন্ট কৰিবা